আশা কৰোঁ চবে ভালে আছে, কুশলে আছে। মোৰ 1 নম্বৰ ব্লগটো আপোনালোকে চালে। 1 নম্বৰ ব্লগটোত চবে সঁহাৰি জনোৱাৰ কাৰণে মই আকৌ 2 নম্বৰ ব্লগটো বনাবৰ কাৰণে সাহস পাইছোঁ, আকৌ ওলাই আহিছোঁ। আজি মই আকৌ পুনৰবাৰ মংগলদৈলৈ গৈ আছোঁ। সহযাত্ৰী আহি একেজনে ভৈৰৱ। আজি গৈ আছোঁ আৰু এজন আমাৰ ছবি পৰিচালক, ধাৰাবাহিক হওক, ছবি হওক, ৰণাংগন বুলি এখন কথাছবি কৰিছিলে, সেই পৰিচালক প্ৰণৱ ভৰালী, তেখেতৰ ঘৰলোৱা অনুষ্ঠান এটা পাতিছে। আমি তালৈ গৈ আছোঁ। গৈ থাকোঁতে আৰু যি পাই যাওঁ দেখাই যাই থাকিম আপোনালোকক। চাব আৰু মোক আগৰ ব্লগটোত এনেকৈ মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। এই দ্বিতীয় ভিডিঅ'টো আপোনালোকে আগৰ দৰে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। এইটো ৰাস্তা হ'ল আপোনাৰ সেই আমিন গাঁও পাৰ হৈ যিখন পুলিচ ষ্টেচন আছে, তাৰপৰা সোঁফালে সোমাই গৌৰীপুৰ হৈ মান্দাকাটা হৈ বেজেৰা ওলাব পাৰি। এইটো শ্বৰ্টকাট ৰাস্তা এইকাৰণেই লৈছোঁ। ইয়াৰ ৰাস্তাটো চাৰিওফালে যিটো প্ৰাকৃতিক পৰিৱেশ খুব সুন্দৰ। চাৰিওফালে চাওক আপোনালোকে, মই দেখুৱাই গৈছোঁ কি ধুনীয়া। ইয়াতে গানৰ শ্বুটিং কৰিবৰ কাৰণে আহিব খুব সুবিধা। আমি আগে পিছে আহিছোঁ, আজি আপোনালোকক সেই সুযোগতে দেখাই যাওঁ বুলি ভাবিছোঁ। এতিয়া আগৰ দোকান আছে, তাতে ৰ'ব। কথা নকবি। দৰঙলৈ যি আহিছে এই মন্দিৰটো নিশ্চয় চিনি পায়। এইটো হ'ল নাৰিকলি মন্দিৰ, এইটো মহাদেৱৰ মন্দিৰ। মই দৰঙৰ ফালে আহিলে, মই নহয়, ইফালে অহা প্ৰত্যেকজন মানুহ ইয়াতে মূৰ দোৱাই যায়, আৰু ময়ো মূৰ দোৱাই যাওঁ অলপ পিছত। তাৰ আগত এখন ধুনীয়া চাহৰ দোকান আছে। এই চাহৰ দোকানত চিনি পায় যিয়ে মংগলদৈ ফালে আহে, মা চুইটছ এণ্ড ৰেষ্টুৰেণ্ট। ইয়াৰ চাহকাপ খুব সুন্দৰ, আৰু মই খুব কম চাহ খাওঁ। ইয়াৰ চাহকাপ মই খুব মিছ কৰোঁ, আৰু মই গ'লে এই চাহকাপ খাই যাওঁ। গতিকে চাহ খাবলৈ সোমাই যাওঁ। এই কাপেই হৈছে সেই কাপ চাহ, কালাৰটো দেখিয়ে গম পাইছে চাগে। লগত এখন কোমল নিমকি আৰু গজা। নাৰিকলি মন্দিৰত মূৰটো দোৱালোঁ, মনটো কিবা ভাল লাগিল। ইফালে গ'লে মন্দিৰত মূৰ দোৱাই যাওঁৱেই। সেউজীয়া বলিয়াবোৰ মনটো সেউজীয়াৰ মাজে মাজে আগবাঢ়ি গৈ আছোঁ। প্ৰতিটো ভিডিঅ'ত আপোনালোকক কিবা এটা জানিবলগীয়া বা বুজিবলগীয়া কথা মই ক'ম বুলি যে কৈছিলোঁ, মই আগৰ ভিডিঅ'টোত কৈছিলোঁ। এই ভিডিঅ'টোত মই জানিবলগীয়া যিটো কথা ক'ম সেইটো হ'ল, আমাৰ গাড়ীৰ চকাৰ ৰং ক'লা কিয়? সৰু ল'ৰা ছোৱালীৰ চাইকেলখনেই হওক, বা আমি সৰুতে চলোৱা চাইকেলখনেই হওক, বা মটৰ চাইকেলেই হওক, বা যিকোনো গাড়ীৰ চকাৰ ৰং ক'লা কিয়? তো তাৰ কাৰণটো হ'ল, আগতে ৰবৰটো বগা, আৰু গছৰ পৰা ৰবৰ প্ৰস্তুত কৰা হয়, ৰবৰ ৰংটো বগা। আগতে বগা ৰঙৰ টায়াৰ চকা বনাওঁতে সেই টায়াৰটো সোনকালে জীৰ্ণ হৈ গৈছিল। খুব বেছি 8,000 কিলোমিটাৰ চলিব পাৰিছিল। তো গৱেষকসকলে গৱেষণা কৰি গম পালে যে টায়াৰটো শক্তিশালী কৰিব লাগিব, বা শক্তিশালী কৰিবৰ কাৰণে কি কৰিব লাগিব, ৰবৰৰ লগত কাৰ্বন আৰু ছালফাৰ যোগ দিলে। তাৰ ফলত কি হয়, 8,000 কিলোমিটাৰ চলিব পৰা চকাটো 1,00,000 কিলোমিটাৰ পৰ্যন্ত ধুনীয়াকৈ চলে, আৰু চকাটো শক্তিশালী হৈ পৰে। আৰু এই বগা ৰবৰৰ লগত কাৰ্বন আৰু ছালফাৰ যোগ দিয়াৰ ফলত ক'লা হৈ পৰে। সেইকাৰণে সকলো গাড়ীৰ চকা ৰং ক'লা আৰু শক্তিশালী। যিসকলে জানে, আৰু যিসকলে নাজানে এই কথাটো জানি উপকৃত হ'ব বুলি মই ভাবিলোঁ। সেইকাৰণে কথাষাৰ ক'লোঁ। ধন্যবাদ। হাইৱে ট্ৰাকবিলাক দেখিলে মোৰ কি মন যায় জানে নাই? মানে এতিয়া নহয়, সৰুতে যেতিয়া মই ভাবিছোঁ ডাঙৰ হ'লে কি হ'ম, পাঞ্জাৱ বুদ্ধি হেণ্ডিমেন হ'ম। কিয় কৈছোঁ, সৰু যাব নহয়, গোটেই জেগা ধুনীয়া জেগা ফ্ৰীতে ঘূৰিব পাৰিম ন। আহি মংগলদৈ টাউন পালোহি, আৰু কিছু সময় পিছত আমি প্ৰণৱদাৰ ঘৰত পাম। প্ৰণৱ ভৰালী আমাৰ পৰিচালক, তেখেতৰ ঘৰত খানা খাম। জবৰদস্ত খানা। কি বনাইছে, আমি কি খাম আপোনালোকক দেখাম। খানাটো ভালেই হ'ব, জবৰদস্ত খানা হ'ব। প্ৰণৱদাৰ ঘৰত জবৰদস্ত খানা চলিব। এতিয়া এইগৰাকীও চিনি পাইছে চাগে, আমাৰ মধুস্মিতা টুইংকল অভিনেত্ৰী। আমি খানা খাম। এতিয়া কি খাম, কি প্ৰণৱদাই কি খুৱাই ক'লে নে, কেনেকুৱা কি কাৰোবাৰ কি কৰিছে? এইখেত আমাৰ ছবি জগতৰ কেমেৰা পৰিচালক, কেমেৰা চলায়, কেমেৰা পাৰ্চন যি হয় আৰু কেমেৰা চলায়। আমি কেমেৰা আগত অভিনয় কৰোঁ, সেইসকলে কেমেৰা চলায়।
এই লাগিছে কি খুৱাব আজি প্ৰণৱ দাইটো বাৰু যোৱা যোগাৰ কৰিছে গোটেই দায়িত্বটো বোলে কুলেন্দাক দিছে হয়নে কুলেন্দা ক'ত যায় এইফালে কিবা এটা কৈ যাওক কি খুৱাব কওক আও এছঅপি কি আছে ভাতকেইটা দিয়া হ'ল এতিয়া কি কি দিয়ে চাওঁ দেখা যাব মই দেখাই যাই আপোনালোকক কি আছে কি কি আছে আইটেম চব আছে বাদাম আছে তাৰপিছত সৰু আলু ফ্ৰাই তাৰপিছত এখন লেবেৰা বুলি কওঁ আমি লেবেৰা আছে নেমু আছে দালি আছে মুগ মচুৰ লগতে মাটিমাহৰ দাইল আছে পনীৰ আছে মিঠাই আছে ৰসগোল্লা আছে পানী আছে এভৰিথিং বঢ়িয়া হৈছে খানা প্ৰণৱ দাৰ ঘৰত খুব সুন্দৰকৈ এসাঁজ খালোঁ খাই উভতনি যাত্ৰা আকৌ গুৱাহাটী মহানগৰলৈ আহিলে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা শৰাইঘাট দলংখন পাৰ হ'বই লাগিব এইখন দলং হেনো ব্ৰিটিছৰ যুগতে বনোৱা এতিয়া আকৌ দুৰ্বল হৈছে তাৰ কাৰণে কাষতে আৰু এখন নতুনকৈ নিৰ্মাণ কৰিছে মোৰ সোঁফালে ঘূৰাই দিওঁ কেমেৰাটো ঘূৰাই দিওঁ এইখন দলং আকৌ নতুনকৈ নিৰ্মাণ কৰিছে ধুনীয়া সেউজীয়া পৰিৱেশৰ গাঁও ঘূৰি আহি আকৌ মহানগৰ কংক্ৰিটৰ মাজত সোমাই গ'লোঁ ট্ৰাফিক জাম চাৰিওফালে উপায় নাই মেলি কৰ্মসংস্থাপনৰ দায়িত্বত পেটৰ দায়িত্বত আকৌ সেই জীৱন যুদ্ধৰ তাৰণাত আকৌ সেই কংক্ৰিটৰ মাজত দুজন জীৱ আহিলোঁ শ্বুটিং আছেও নাইও তাৰ মাজতে কাইলৈৰ পৰা হৰিদা আৰু মই এই কিবা এখন চিনেমাৰ কামত দুয়োটাই আকৌ যাত্ৰা আৰম্ভ কৰিম তাতো আমি কেনেকৈ কি কৰোঁ এইবিলাকো দেখাই যাই থাকিম মোক ব্লগবিলাকত আপোনাৰ এনেকৈ মৰম আশীৰ্বাদ দি যাব আৰু যদি মোক ভাল পায় ভিডিঅ'বিলাক চাব যদি বেয়া পায় তথাপিও চাব